কুমৰক চুদুং দেৱযানী নৰা চেনেলটোৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ আজি ৰাতিৰ আহাৰত আছে কুকুৰা মাংস আৰু মাটি দালি আৰু কলডিল। প্ৰথমতে কুকুৰা মাংসখিনি ভালদৰে ভাজি লৈ দিলোঁ নিমখ হালধি আৰু তাৰ পাছতে ভালদৰে অলপ ভাজি লৈ এটা বিলাহী আৰু বিলাহীখিনি দিয়াৰ পাছত এনেদৰে অলপমান ভাজি লৈ মেলি পাছত দিলোঁ কাটি লোৱা কলডিলখিনি আৰু ঠিক একেদৰে কলডিলখিনিও অলপ টাইম ভাজি লৈ জোখ অনুসৰি পানী দিলোঁ আৰু প্ৰায় আধা ঘণ্টামানৰ পাছত কুকাৰত সিজাই লোৱা মাটি দালিখিনি এড কৰিলোঁ। তাৰপাছতে প্ৰায় 15-20 মিনিটমানৰ পাছত আমাৰ ৰেডি হৈ গ'ল। লগতে আজি আহাৰত আছে কুকুৰা মাংসৰ লগত বিলাহী আলু। আমাৰ আহাৰত প্ৰায়ে ঘৰুৱা মছলাহে ব্যৱহাৰ কৰোঁ, পেকেটৰ মছলা ব্যৱহাৰ নকৰোঁৱেই, কাৎচিত কেতিয়াবাহে পেকেটৰ মছলা ব্যৱহাৰ কৰোঁ। ঠিক একেদৰে আলু আৰু মাংসখিনি প্ৰথমতে ভালদৰে ভাজি লৈ মেলি দিলোঁ নিমখ হালধি গুড়ি জলকীয়া আৰু জালুকৰ গুড়ি আদা নহৰু পিঁয়াজ। আলুখিনি সম্পূৰ্ণ সিজাৰ পাছতহে বিলাহীখিনি দিব লাগে। টেঙা সদায় সম্পূৰ্ণ সিজাৰ পাছত দিব লাগে হেনো, নহ'লে সিজিবলৈ বহুত সময় লাগে। বিলাহীখিনি প্ৰায় 10 মিনিটমান ভজাৰ পাছত আমাৰ ৰেডি হৈ গ'ল। কেতিয়াবা যদি বেছি গৰম হয় তেতিয়া আমি ঘৰৰ সকলোৱে মিলি ৰাতি অলপমান আপং খাওঁ। এয়া হৈছে পুৰা কুকুৰা মাংস আৰু পিঁয়াজ। আজি আমাৰ ৰাতিৰ আহাৰ হৈছে বিলাহী কুকুৰা মাংস আৰু আলু ভাজি। লগতে আছে ব্ৰইলাৰ আৰু খৰিচাৰ ভাজি আৰু লগতে আছে কুকুৰা মাংস কলডিল আৰু মাটি দালি।